বৰ্তমান সময়ৰ সোশ্যাল মিডিয়া এডিকশনৰ ওপৰত নিৰ্মাণ কৰিছে এখন শৰ্ট ফিল্ম হুলকাটা নামৰ ইউটিউব চেনেলটোৱে তো বলকচোন শৰ্ট ফিল্মখন এবাৰ চাই লওঁ সোশ্যাল মিডিয়া আছামিজ ফানি ভিডিঅ' পাৰ্লাৰত আহা বুলি এটা আপডেট দি দিওঁ ৰ দালি লৈ ললো এটা আপডেটে দিওঁ ৰ ভাল লাগিব এখন হাও ফুলত পানী দি আছো মই দেখোন আপডেটে দিয়া নাই ৰ এটা আপডেট দি লওঁ এইটো বুজি পোৱা তাই মাকে সুধুৰা অ মা কতে ইফালে কি মুনু কি হল অ মা এইটো বুজি পোৱা নাই বুজাই দিছোন বুজি পোৱা নাই নাই এইটো মানে সোশ্যাল মিডিয়াত এটা আপডেটে দি দিওঁ ৰ তেতিয়াহে মানুহগিলাই গম পাব মই যে মোৰ আপিকো পঢ়াব পাৰোঁ এশটাকে ফটো মাৰি দিব লাগিব শুনছে এইফালে আহকচোন শুনছিনি নাই হে কি হলে হাতবা শান্তি দাদা ফালে আহক কি হল এই আমাক দুটাক এটা ধুনীয়াকে ফটো মাৰি দিয়কচোন কিহৰ কাৰণে ফটো মাৰিব লাগে মাৰি দিয়কচোন এই মুনুক পঢ়ি আছো না সেইকাৰণে মাৰকচোন সেইটো কাৰণে কিবা ফটো মাৰিব লাগে নেকি লাগে দিয়ক হে মাৰবা দিছো মাৰক আজি দেখোন কিবা মাথাটো বিষ লাগি আছে এটা পোষ্টে দি দিওঁ ৰ আজি মোৰ গাটো ভাল নহয় গেল দে হা তই কাম কৰি আছা কিয় কি কাম কৰছো দে মই নকৰলি আৰু কোনে কাম কৰব তোৰ বোলে বেমাৰ মোৰ হেই নহয় যা কি নহয়ে সোশ্যাল মিডিয়াত দেখোন তই পোষ্ট দিছিলি মোৰ ইমান মাথা বিষ কি কম নহয় তথাপিও কাম কৰি আছো দে মই কাম নকৰলি আৰু কোনে কৰব ইমান বেমাৰত কিয় কাম কৰি আছা মই তোৰ কাৰণে ফল মূল লৈ আহিছিলো হয় নেকি 2 দিন নকৰলি একো নহয় দে কৰবা লাগব দে নহলি আৰু কোনে কাম কৰব এই দেহাটোৰ অলপ গুৰুত্ব দিবা লাগে বেমাৰ হলি দে ল এইখিনি হ'ব দে ভিতৰতা চাহ খাবি নাখাং দে তই কি বেমাৰী দেহাই দি চাহ বনাই দিবি মোক পাৰিমা তুই যে মোৰ খবৰ ল'বা আহিছা মোৰ বিৰাট ভাল লাগছি গম পাইছা না একো নহয় খাবি নাখাং দে মোৰ আলহী আহিব লগা আছে আৰু মই চাহ খাইছোৱে অলপ আগতে দে হ'ব দে হয় নেকি দে তেনেহ'লে যা তুমি ইয়াতে হেৰি কৰবা এইটো ভাত খোৱাৰ আগত খাই ল'বা হা এইটো ভাত খোৱাৰ পিছত খাবা আৰু এইটো ৰাতি খোৱাৰ আগে আগে খাবা আৰু এইটো ৰাতিপুৱা উঠি খাবা কিন্তু ইমাখান আনছি যি টেবলেট কিয় আৰে তুমি ন সোশ্যাল মিডিয়াত পোষ্ট দিছা তোমাৰ বোলে গা বেয়া মই একেবাৰে বাহিৰে ফাৰ্মাচীত সোমাই কিনে তোমাৰ কাৰণে টেবলেট লৈ আহিছোঁ ঠিক আছে খাবা কিন্তু হ'ব দিয়ক শুনছে চাওকচোন ফটোখন ভাল লাগছে না সোশ্যাল মিডিয়াত আপলোড কৰিব পাৰিম না চাওকচোন চাওক না আৰে মই এটা ইম্পৰ্টেণ্ট কাম কৰি আছোঁ তুমি সোশ্যাল মিডিয়াত যি আপলোড কৰা কৰি থাকা না মই ইমাৰ্জেঞ্চি এটা ৰিপৰ্ট বনাব লাগে আৰু শুনা এই মানুহ এজন আহি আছে তাকো 25,000 টকা দিব লাগে এটা কাম কৰা তুমি মোৰ ATM কাৰ্ডখন লৈ যোৱা তুমি ATMৰ পৰা 25,000 টকা এটা উৰাই আনিবা যোৱা মই ৰিপৰ্টটো বনাই লওঁ তাতে যোৱা দিয়ক মই যে পইচা ওলাব যাওঁ এইটো সোশ্যাল মিডিয়াত পোষ্ট এটা দি দিওঁ ৰ মই ATMত কেছ ওলাব যাওঁ চবে দেখা হ'ব এতিয়া বেংকৰ পৰা কিবাকে টকা কেইটা উলাই ললো দে ৰক্ষা মিলে বেগ মিলে তেন্তে ৰিপৰ্টখিনি কোনো কাম নহ'ল দে আজি এতিয়ালৈকে আহিব নাই কিয় আহোঁতে ইমান টাইম ভাল লাগছে মেছেজ আহিলা তুমি পইচা ওলালা পইচাখিনি ওলাইছিলো ৰ'ব ঠিকে কিন্তু ৰাস্তা পৰা নহয় এটা ল'ৰাই থাপ মাৰি কিনে মোৰ বেগটো লৈ গৈছে হে কি
কি কথা কোৱা হে অঁ হে মোৰ কপাল আৰু সিহঁতে কেনেকৈ গম পায় তুমি যে পইচা ওলাব গৈছা গম নাপাওঁ কি গম নাপাওঁ তই এটিএমৰ পৰা আহিলি পইচা ওলাব গৈছিলি বোলে কেইটকা ওলালি হাও তই আৰু কেনেকৈ গম পালি হাও কেনকে গম পালি তই দেখোন পোষ্ট দিছিলি ছ'চিয়েল মিডিয়াত সেনকে গম পালো বেগটোৰ লগত ফটো উঠি দিছিলি দেখোন পইচা ওলাব যাওঁ বুলি তোমাৰ আৰু কাম নাই মই আগতে কৈছোঁ তোমাৰ এই ছ'চিয়েল মিডিয়াৰ কাৰণে কেতিয়াবা বিপদ আহিব আৰে সকলো বস্তু শ্বেয়াৰ কৰে নেকি ছ'চিয়েল মিডিয়াত হে নিজৰ প্ৰাইভেচি বোলা বস্তু নাই আৰে ছ'চিয়েল মিডিয়াত তুমি শ্বেয়াৰ কৰিব পাৰিলে বুলি য'তে মৰে চব বস্তুৱে তুমি শ্বেয়াৰ কৰিবা নেকি 100%. আজি দেখিলা তোমাৰ মুখে কাৰণে কি হ'ল This is a reality. হ'ব দিয়ক আজিৰ পৰা আৰু মই ছ'চিয়েল মিডিয়াত প্ৰাইভেচিবিলাক শ্বেয়াৰ নকৰোঁ খুব ধুনীয়া এটা মেছেজ আপোনালোকেও এনেকৈ অকণমান প্ৰাইভেচিটো মেইনটেইন কৰক একচুৱেলি প্ৰাইভেচিটো মেইনটেইন কৰা বহুত বেছি জৰুৰী চ' নেক্সট ভিডিঅ'ত লগ পাম